ভিডিঅ'টোত ক্লিক কৰাৰ বাবে ধন্যবাদ। চাবলৈ আৰম্ভ কৰিছে বৰ্ণালী ব্লগ। আজি নাওবৈচা উদীয়মান শিল্পী সমাজৰ শিল্পী দিৱস উপলক্ষে কণ কণ শিশুসকলে কেনেকৈ উদযাপন কৰিলে অকণমান চাওঁ আহকচোন। কণ কণ শিশুসকলৰ আগ্ৰহ দেখি সঁচাই বহুত উৎফুল্লিত হ'লোঁ। নমস্কাৰ, এয়া চাওকচোন ইমান ধুনীয়া পৰিৱেশন। মই এটা জ্যোতি সংগীত পৰিৱেশন কৰিবলৈ ওলাইছো। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ইমান মৰম লগাকৈ নাচিছে চাওকচোন। আৰু সিদ্ধাৰ্থ কৌশিক গোস্বামী। অকণমানি ল'ৰাটো স্পীকাৰটো ঢুকিয়ে পোৱা নাই, সি টানি আজৰি ল'বলৈ লৈছে আৰু সেয়া চাওকচোন ইমান ধুনীয়াকৈ গাইছে। আৰু আগুৱাই যাওক, সিহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ইমান ধুনীয়াকৈ পৰিৱেশন কৰিছে চাওকচোন। এয়া ইমান ধুনীয়াকৈ যোগাসন কৰিছে চাওকচোন। শৰীৰটো সুস্থ কৰি ৰাখিবলৈ যোগাসন খুবেই প্ৰয়োজন। ৰেডি ষ্টাৰ্ট। কণমানিজনীয়ে চেষ্টা কৰিছে, বহুত ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু কমেণ্ট এটা কৰি জনাবচোন। নমস্কাৰ, গোস্বামী। মই এটা কবিতা আবৃত্তি কৰিবলৈ ওলাইছো। কবিতাটিৰ শিৰোনাম কুমপুৰ সপোন ভূত পোৱালি। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। মা, মই সপোনত দেখিলো দুটা ভূতৰ পোৱালি আৰু দুজনী নাক জিলিকা, চকু তেলেকা, টিলিকা টিলিকা, পিলিকা পিলিকা। চকু তেলেকা, টিলিকা টিলিকা, পিলিকা পিলিকা। গান্ধী বিময় মই ধনঞ্জয় মৃত্যু কৰিছো জয়।
লগতে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইবটো কৰি দিব, কাষত থকা বেল আইকনটো টিপি দিব। আকৌ আহিবলগীয়া ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনালোকে পাই যাব। জ্যোতিপ্ৰসাদ আগৰৱালা পোহৰৰ ঢল লুইতৰ দৰে ফেনী ফুটুকাৰে ফেনীৰ শুভ্ৰ জ্যোতি। নমস্কাৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।